নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ লগত পঞ্চম শ্ৰেণীৰ মংগলাচৰণমটো আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকে মন দিবা দেই। মংগলাচৰণম মংগলাচৰণম বিদ্যাৰম্ভে শ্ৰী গণেশং ভক্তিযুক্তঃ স্মৰাম্যহম স্মৰামি কমলাৰুহাং বিদ্যাদেবীং সৰস্বতীম। জননী স্মৰণং কৃত্বা স্মৃত্বা তাতং তথৈব চ আচাৰ্য চৰণৌ স্পৃষ্ট্বা বিদ্যাৰম্ভং কৰোম্যহম। মই ইয়াৰে অৰ্থখিনি কৈ দিছোঁ। প্ৰথমতে বিদ্যাৰম্ভে শ্ৰী গণেশং, বিদ্যাৰ আৰম্ভণিতে অৰ্থাৎ আমি বিদ্যালয়লৈ যাওঁতে বিদ্যা আৰম্ভ কৰাৰ আগতে আমি কি কৰিব লাগে? শ্ৰী গণেশক ভক্তিযুক্ত স্মৰাম্যহম, ভক্তিভাৱেৰে স্মৰণ কৰিব লাগে। নহ'লেবা অৰ্থটো এনেকৈও ক'ব পাৰি, বিদ্যাৰ আৰম্ভণিতে মই শ্ৰী গণেশক ভক্তিভাৱে স্মৰণ কৰোঁ। স্মৰামি কমলাৰুহাং বিদ্যাদেবীং সৰস্বতীম। বিদ্যাদেৱী পদুম ফুলত উপবিষ্ট হৈ থকা সৰস্বতীক স্মৰণ কৰিম। জননী স্মৰণং কৃত্বা, জননী মানে মাতৃ, মাতৃক স্মৰণ কৰি স্মৃত্বা তাতং তথৈব চ, আৰু তেনেকৈ ককা দেউতাকো স্মৰণ কৰি, কৃত্বা মানে কৰি, স্মৃত্বা মনত পেলাই, অৰ্থবোৰ এনেকুৱা হয়। আচাৰ্য চৰণৌ স্পৃষ্ট্বা, আচাৰ্যৰ চৰণ স্পৰ্শ কৰি বিদ্যাৰম্ভং কৰোম্যহং, মই বিদ্যা আৰম্ভ কৰোঁ। অহং আৰম্ভে মংগলাচৰণং কৰোমি অহং গণেশং স্মৰামি ততঃ শাৰদাং স্মৰামি সৰস্বতী বিদ্যায়াঃ দেৱী অস্তি সৰস্বতী কমলে আৰুহা অস্তি। অহং কমলাৰুহাং বিদ্যাদেবীং সৰস্বতীং স্মৰামি। অহং কমলাৰুহাং বিদ্যাদেবীং সৰস্বতীং স্মৰামি ততঃ মাতৃস্মৰণং কৰোমি ততঃ পিতৃস্মৰণং কৰোমি তদনন্তৰং আচাৰ্যস্য চৰণৌ স্পৃশামি প্ৰতিদিনং বিদ্যায়াঃ আৰম্ভে এবং মংগলাচৰণম কৰোমি ততঃ বিদ্যাৰম্ভং কৰোমি। অহং আৰম্ভে মংগলাচৰণং কৰোমি, মই আৰম্ভণিতে মংগলাচৰণ কৰোঁ। অহং গণেশং স্মৰামি, মই গণেশক স্মৰণ কৰোঁ। ততঃ শাৰদাং স্মৰামি, তাৰ পাছত শাৰদা দেৱীক স্মৰণ কৰোঁ। সৰস্বতী বিদ্যায়াঃ দেৱী অস্তি, সৰস্বতী বিদ্যাৰ দেৱী হয়। সৰস্বতী কমলে আৰুহা অস্তি, সৰস্বতী কমলত অৰ্থাৎ পদুম ফুলত বহি আছে। এইফালে ফটোটো সৰস্বতী পদুম ফুলত বহি আছে। অহং কমলাৰুহাং বিদ্যাদেৱী সৰস্বতীং স্মৰামি, মই পদুম ফুলত বহি থকা বিদ্যাদেৱী সৰস্বতীক স্মৰণ কৰোঁ। ততঃ তাৰপিছত মাতৃ স্মৰণং কৰোমি, মাতৃক মনত পেলাওঁ। ততঃ পিতৃ স্মৰণং কৰোমি, তাৰপিছত দেউতাক মনত পেলাওঁ বা স্মৰণ কৰোঁ। তদ অনন্তৰং, তাৰ পাছত আচাৰ্যস্য চৰণৌ স্পৃশামি, আচাৰ্যৰ ভৰি দুখন চুওঁ।
प्रतिदिनं विद्यायाः आरम्भे प्रतिदिने विद्यार आरम्भणीते एवं मङ्गलाचरणं करोमि प्रतिदिनेই विद्यार आरम्भणीते অৰ্থাৎ প্ৰতিদিনেই পঢ়িবলৈ লোৱাৰ আগত মংগলাচৰণ কৰোঁ ততঃ বিদ্যাৰম্ভং কৰোমি তাৰ পাছত বিদ্যা আৰম্ভ কৰোঁ। এতিয়া ইয়াতে দিছে অভ্যাসः ধ্যানেন পঠতু মন দি পঢ়া অহং গণেশং স্মৰামি অহং গণেশস্য স্মৰণং কৰোমি অহং গণেশ স্মৰণং কৰোমি অহং গণেশং স্মৰামি মই গণেশক স্মৰণ কৰোঁ অহং গণেশস্য স্মৰণং কৰোমি মই গণেশৰ স্মৰণ কৰোঁ অহং গণেশ স্মৰণং কৰোমি অহং গণেশ স্মৰণ কৰোঁ। ধ্যানেন পঠতু অহং গণেশ স্মৰণং কৰোমি মই গণেশ স্মৰণ কৰোঁ ততঃ অহং সৰস্বতীং স্মৰামি তাৰ পাছত মই সৰস্বতীক স্মৰণ কৰোঁ। ইয়াতে নিম্নলিখিতাः শব্दैः ভৱতঃ দিনচৰ্যা লিখতু নিম্নলিখিতাः শব্दैः তলত দিয়া শব্দবিলাকেৰে ভৱতঃ আপোনাৰ দিনচৰ্যা লিখতু অৰ্থাৎ কাৰ্যসূচী যিখন কৰ্মসূচী প্ৰত্যেক দিনে ৰাতিপুৱা শুই উঠাৰ পৰা কি কৰিবা এইবিলাক তাৰ মানে দিনচৰ্যা বুলি কয়। শব্দবোৰ দিছে শয্যা ত্যাগং প্ৰাতঃ স্মৰণং মাতৃ পিতৃ বন্দনং শৌচং দন্তধাৱনং স্নানং অল্পাহাৰং বিদ্যালয় গমনং। এই শব্দখিনি লগ লগাই তলত বাক্যবোৰ লিখিব লাগিব। ইয়াতে এটা উদাহৰণ দি দিছে অহং প্ৰাতঃ কালে শয্যা ত্যাগং কৰোমি মই ৰাতিপুৱা শয্যা ত্যাগ কৰোঁ অৰ্থাৎ শুৱাৰ পৰা উঠোঁ। তাৰ পিছৰখিনি মই বহীত লিখি আনিছোঁ তোমালোকক মুখেৰে ক'লে ভাল কৰি বুজি নাপাবা এইটো লিখি থৈছোঁ অহং প্ৰাতঃ কালে শয্যা ত্যাগং কৰোমি। তাৰপিছত আছে প্ৰাতঃ স্মৰণং অহং ততঃ প্ৰাতঃ স্মৰণং কৰোমি মই তাৰ পাছত প্ৰাতঃস্মৰণ কৰোঁ। তাৰপাছত আছে মাতৃ পিতৃ বন্দনম অহং ততঃ মাতৃ পিতৃ বন্দনং কৰোমি মই তাৰ পাছত মাতৃ পিতৃক বন্দনা কৰোঁ। তাৰপাছত আছে শৌচং অহং ততঃ শৌচং কৰোমি মই তাৰ পাছত শৌচ কৰোঁ অৰ্থাৎ পায়খানা কৰিব যোৱাৰ কথা কৈছে দেই। তাৰপাছত আছে দন্তধাৱনং অহং ততঃ দন্তধাৱনং কৰোমি মই তাৰ পাছত দাঁত ব্ৰাছ কৰোঁ। তাৰপাছত আছে স্নানং স্নান মানে গা ধোৱা অহং ততঃ স্নানং কৰোমি মই তাৰ পাছত গা ধুওঁ। অহং ততঃ অল্পাহাৰং কৰোমি মই তাৰ পাছত অলপ আহাৰ খাওঁ। তাৰপাছত আছে বিদ্যালয় গমনং অহং ততঃ বিদ্যালয় গমনং কৰোমি মই তাৰ পাছত বিদ্যালয়লৈ যাওঁ। পিছফালে আৰু প্ৰশ্ন নাই। ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুজি পাইছা বুলি ভাবিছোঁ গতিকে আজিলৈ ইমানতে সামৰিছোঁ। তোমালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।